हेलो फ्रेंड्स गुड मॉर्निंग কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মই নিকৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলৈ এতিয়া আপোনাৰ 10টা বাজিছে মই খুৰাৰ লগত সবজি আনিব যাম মানে আমাৰ ঘৰত একোৱে সবজি নাইকিয়া হৈ গৈছে হেতু কাৰণে সবজি আনিব যাম উলাইছো আৰু খুৰা ৰখি আছে তেতিয়ালে বলকছো আপোনালোকক দেখাই আছো কোপানো সবজি আনো আৰু বহুত কমত পায় বলে তাত হেতু কাৰণে যাব উলাইছো ঠিক আছে তেতিয়া বলক আজি ব্লগটো ষ্টাৰ্ট কৰো এয়া আহি আছো খুৰাৰ লগত উলাই ৰাস্তাটো বৰ ভাল নহয় খুৰাই হেলমেট পিনি আছে হেতু কাৰণে খুৰা ধৰিব নোৱাৰিব হাইৱে পাম আৰু এতিয়া এয়া চক আমাৰ ঘৰৰ ওচৰতে এটা কলঘৰ আছে এটো টি ফ্যাক্টৰী হয় ইয়াতে পাত দিয়া হয় বাগানবোৰৰ আমাৰ গাঁৱৰ বাগানবোৰৰ আৰু আছে বহুত কেটা আছে বাৰু হাইৱে পাই গলো হাইৱেটো চক আমাৰ কেনেকুৱা আৰু কিনাই কিনাই পুৰা ধান খেতি দুইফালে পুৰা মানে হেউজিয়া পৰিবেশ আৰু কেনেকুৱা লাগিছে জনাবচোন পৰিবেশটো কেনেকুৱা লাগিছে আমাৰ মানে গোলাহাটৰ ৰাস্তাবোৰনো কেনেকুৱা লাগিছে আপোনালোকে জনাব হা সবজিৰ দোকান পালোহি আহি সবজি লৈ লওঁ এতিয়া সবজিবোৰ ভালে দেখিছো বাৰু চাওচোন কি লওঁ আপোনালোকক দেখাম বাৰু পাছত চাই থাকিব হৈ গল বজাৰ কৰা এয়া সবজি লৈ ললো এটাকৈ থাকো বজাৰ কৰি আহি পাই গলো এয়া সবজি আনিলো সব কি আনিলো সবচোন সবজিবোৰ এইবোৰ সবজি ঔটেঙা আনিলো ঔটেঙা বিলাহী কুমুৰা জাতিলাও বেঙেনা আৰু এটো ৰিয়ালে চাওমিন আনিছো এতিয়া আকৌ মোৰ এফালে মানে নিমন্ত্ৰণ আছে আজি ভাত খাবলৈ মাতিছে ওচৰৰে বৰমা এজনী ঘৰত এতিয়া তালে যাম হেতু কাৰণে আজি দিনটো মই কি কৰো আৰু কত যাও সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ঠিক আছে তেতিয়া মই এতিয়া উলাই লও মানে বৰমাজনী ঘৰলৈ যাওঁ আপোনাক দেখাই আছো গৈ ইয়া বাই বাই এয়া উলাইছো যাবলৈ বৰজনী ঘৰলৈ স্কুটি লৈ যাওঁ বেছি দূৰ নহয় কিন্তু মানে কিবা কাম আছে বাহেত গাঁৱলৈ যাব হেতু কাৰণে স্কুটি লৈ আহিছো আপোনালোকক দেখাই থাকিম বাৰু ঠিক আছে তেতিয়া গৈ লওঁ হেয়া আহি পালোহি ভণ্টিজনী ঘৰত এয়া পুৰা খানা ৰেডি বনাই আছে ৰাইজে নিশ্চয় সেদিনাখন দেখিছিলে নহয় মোৰ খুৰাজনী দেই এজনী আৰু এজনী ববয়ে এইবোৰ কিবা বনাই আছে বা পাপৰ ফ্ৰাই টকা পাইছিলে পাই অৱস্থা বেয়া কাৰণে নাচাই পিছত চাব হ'ব এয়া অতিথি ৰখি আছে ভাত খাবলৈ খানা ৰেডি হৈ গ'ল এয়া বাইদেউ পুৰা হানি আছে ভোকো লাগি আছে বৰ ধুনীয়া খানা বনাই মানে বহুত দিনৰ মূৰত খাব আহিছো আৰু খাই লওঁ কেনেকুৱা লাগিছে জনাম বাৰু খালি কি এতিয়ালৈকে গমে পোৱা নাই পিছতহে গম পাম খাই হলে মানে গম পাম ঠিক আছে তেতিয়া খাই লওঁ ভাত খোৱা হৈ গ'ল খানাটো বৰ টেষ্টি লাগিলে দেই ববয়ে ধুনীয়াকৈ বনাইছে মানে বহুত দিনৰ মূৰত খাইছোঁ ববু হাতে সেইকাৰণে ধুনীয়া লাগিছে চাগে আৰু খাবলৈতো টেষ্টিয়ে হৈছে বাৰু বহুত এতিয়া অকণমান ৰেষ্ট লৈ লৈছোঁ গৰম মানে ফেনৰ তলত অলপ বহি লৈছোঁ তাৰপিছত ঘৰলৈ যাম আৰু লাহে লাহে এতিয়া ফুৰিব যাব ওলাই আছে ৰেডি হৈ আছে মোক নিনিয়ে বাৰু মানে স্কুটি এখন যে সেইটো কাৰণে মোক নিনিয়ে বব গোটেইকেইটা ঢোল এজনী আমাৰ বব দেই এজনী মই নহয় এজনী নহয় বাৰু এজনী বা হয় এজনী বব হয় সেইদিনা যে লাকি পৰিছিলে যে মোৰ ঘূৰাই তাই মাক হয় চবে চিনি পাব এতিয়া তেনেকৈ ক'লে ঠিক আছে তেতিয়া আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো আৰু কেনেকুৱা পালে জনাব হৈ গ'ল যাওঁগৈ আৰু ভাল লাগিলে আহি এতিয়া ঘৰলৈ যাওঁগৈ আৰু উপায় নাই যাবই লাগিব সিহঁতি মোক নিনিয়ে যে গাঁৱলৈ যাব সেইটো কাৰণে মই যাওঁগৈ আৰু যাওঁ দেই বব বাই 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 আকৌ আহিম ঘৰলৈ গৈ আছো এতিয়া ঘৰলৈ গৈ এইফালে ইয়াত ফুল লাগে তাইক বোলে ফুল চাই আছে চক ইহঁতক কি ধুনীয়া ফুলনি পাতিছে ধুনীয়া লাগিছে ঠিক আছে তেতিয়া ঘৰ গৈ লওঁ সেয়া অলপ বাগানৰ ফালে ফুৰিব আহিলোঁ আমাৰ ঘৰৰ মানে পাছ চাইডে আৰু লাগিয়ে আছে একদম গোটেই এনেকৈ বাগান আছে চক আমাৰ পাছ চাইডে আপোনালোকক কেনেকুৱা লাগে জনাবচোন বাগান থাকিলে ওচৰত এইবোৰ চব পাত ছিঙিব হৈ আছে কেনেকুৱা লাগিছে জনাবচোন বাগানখন
মানে এনেকৈ ঘৰৰ লগত বাগান লাগি থাকিলে কিবা এটা ভাল লাগে মানে ফটো চটো মাৰিব আহিব পাৰি আৰু আলহী চালহী আহিলেও মানে যাৰ ধৰক মানে যাৰ ঘৰৰ ওচৰত নাই মানে দূৰৰ পৰা কোনোবা আহিলে ধৰক মানে দেখায়ো ভাল লাগে সেইটো কাৰণে ভাল লাগে আপোনালোকৰ লগতো সেইকাৰণে শ্বেয়াৰ কৰিলোঁ দেখালোঁ জনাব কেনেকুৱা লাগিছে পূৰা সেউজীয়া সেউজীয়া চাৰিওফালে কি ধুনীয়া লাগিছে চাওক না ৱাও এয়া আমাৰ গুগুলৈ ৰিয়াই খেলি আছে এইটো আমাৰ ৰিয়া মমায়েক দেই মমায়েক হয় হয়নে গুগুলো ৰিয়া খুব ভাল পায় সেইকাৰণে ৰিয়া ওচৰলৈ এনিটাইম আহিয়ে থাকে খেলি আছে দুইটা এই ঘৰ আহি পালোহি ভাত খাই আমাৰ ঘৰত আলহী আছে এইটো আমাৰ টিকলা আছে গুগুলো কিবা ক'বা নেকি কৈ দিয়া হেল্ল' বন্ধু বান্ধৱীসকল আমাৰ নিতিবা চেনেলটো যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে নিতিবা চেনেলটো পাই থাকিব বাই বাই থেংক ইউ ৰিয়া আপোনালোকে যদি মাহীৰ চেনেলটো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু ছাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মাহীয়ে দিয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন পাই থাকিব থেংক ইউ বাই বাই তেতিয়াহ'লে আজি আৰু ভিডিঅ' বনোৱা নহ'ব আপোনালোকে কেনেকুৱা পালে জনাব আৰু আকৌ পুনৰ লগ পাম মোৰ অন্য এটি ব্লগত আজিৰ কাৰণে বাই বাই